মৰ্নিং এতিয়া 11:30 বাজিলে আজি মঙ্গলবাৰ কালি আবেলি আমি বাজনী ঘৰলৈ আহিম বুলি ভাবিছিলোঁ কিবা আমাৰ ঘৰুৱা বিশেষ কাম এটাৰ কাৰণে কিন্তু আহিব নোৱাৰিলোঁ গতিকে আজি আমি আহিলোঁ পৃথক স্কুললৈ পঠাই আমি দুজন ইয়ালৈ আহিলোঁ এতিয়া আমি আকৌ দৌৰাদৌৰিকৈ গৈ আছোঁ পৃথক স্কুলৰ পৰা ল'ব লাগিব কাৰণ 12:15 তাৰ স্কুল ছুটি দিয়ে গতিকে তাৰ আগতে গৈ পেলাই আমি পাবগৈ লাগিব ৰাতিপুৱা সময়খিনি ইমান দৌৰাদৌৰিকৈ গোটেই কামখিনি কৰি মেলি আমি দুজনে এফালে আহিলোঁ এতিয়া তাক স্কুলৰ পৰা ল'ম লৈ পেলাই তাৰপিছত কি হয় দেখুৱাম আপোনালোকক তুমি মোৰে মমজনী হয়নে নহয় তুমি সতনো নিজতে তোমাৰ বাজত এটা তটা তোৱানা চুই মুঠ চোৱানা মই তোমাৰ পিঠুকন আজি বান্দৰৰ পোৱালি নিচিনা ওলমি আছে গাড়ীত বাবা পৰিবা দেই পৰিবা বাবা পৰিবা এয়া তাক আমি স্কুলৰ পৰা আনিলোঁ আনি পেলাই ক'ত আহিছোঁ এতিয়া আমি আজি বজাৰে ঘূৰি ফুৰিছোঁ এতিয়া আকৌ আহিছোঁ আমি নাৰেংগী বজাৰ নহয় স্কুলৰ বজাৰ তাত মাটি যে লৈ থৈছিলোঁ সিদিনাখন অলপমান সেই মাটিখিনি কিবা কিবি অলপ কৰি মেলি এগাড়ী মাটি অলপমান বুলি ক'লে আপোনালোকে হয়তো বুজিব যে মাটি ক'ৰবাত কিনিছোঁ সেইকাৰণে মোক সদায় মোক শুদ্ধ কৰিবলৈ কৈ আছে কিন্তু মোৰ শুদ্ধ হোৱা নাছিলে মাটি এগাড়ী কিনি থৈছিলোঁ সেই মাটিখিনি তাৰপিছত এতিয়া ইয়াক স্কুলৰ পৰা লৈ ঘৰ গ'লোঁ আৰু এতিয়া যদি আমি পুলি বা গুটি আনি থওঁ তেতিয়াহ'লে পুলি ল'লে সন্ধিয়ালৈ আমি ৰুব পাৰিম সময় আছিল যিহেতু সেইকাৰণে আমি ওলাই আহিলোঁ আকৌ পুলি কেইটামান ল'ম বুলি কি কিবা পাওঁ বিলাহী ল'ম আৰু কি জলকীয়া ল'ম নে জলকীয়া হৈছে বেঙেনা ল'ম এনেকুৱা ধৰণৰ কিবা কিবি পুলি ল'ম গৈ লওঁ কি পাওঁ
বজাৰ কৰিলোঁ বিলাহী পুলি ল'লোঁ বেঙেনা পুলি ল'লোঁ বেঙেনা দুটা জাতৰ ল'লোঁ ডাঙৰ এটা সৰু এটা আৰু কি লৈছিলোঁ লাই গুটি লৈছিলোঁ তেজপাতৰ পুলি এটা ল'লোঁ তাৰপিছত ভেন্দি গুটি ল'লোঁ আৰু কি ল'লোঁ আৰু ৰবাব টেঙা ল'লোঁ তাৰপিছত জলকীয়া ল'লোঁ জাতিলাও এটা ল'লোঁ এই বজাৰ দেখিলে ৰখিবলৈ মন নাযায় দেখোন চব্জি বজাৰ দেখিলে কোনটো ল'ম কোনটো নল'ম লাগে সেইকাৰণে চকুৰ আগত দেখিছোঁ যিকেইটা লাগতিয়াল কালি যি আনিছিলোঁ সেইবিলাক লোৱা নাই বাকী যি মনত পৰিছে কেঁচা হালধি ল'লোঁ এওঁ ৰেগুলাৰ নহ'লেও দুদিনৰ মূৰে মূৰে কেঁচা হালধিৰ ৰসটো খায় মাজে মাজে ময়ো খাওঁ গতিকে সেইকাৰণে কেঁচা হালধি অকণমানো ল'লোঁ লৈ এতিয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া ঘৰলৈ গৈ পেলাই আকৌ ধুমধাম আমি ভাত খাই অলপ ৰেষ্ট ল'ম আবেলি আৰু বজাৰ আছে বজাৰ মানে অকণমান ওলাই যাব লগা কাম আছে ওলাই যাম ওলাই গ'লে আকৌ দেখুৱাম পিঠু আজি এটা তেজপাতৰ পুলি আনিছিলোঁ কিছুমান বস্তু কৰিবলৈ খুব মন যায় কিন্তু আমাৰ যিহেতু জেগাৰ অভাৱ হয় ঠাইৰ অভাৱ গতিকে কৰিব নোৱাৰোঁ মাটি বুলিবলৈ নাই গতিকে মই আজি টাবতে এই তেজপাতৰ পুলিটো ৰুই থ'ম কিমান ডাঙৰ হয় কি হয় নাজানো কিন্তু নিজৰ ঘৰত আছে বুলি খাবলৈ নহ'লেও সজাবলৈ এটা তেজপাতৰ পুলি আছে বুলি আছে সেই বুলিয়ে ৰুম কিছুমান বস্তু কৰাত খুব চখ আছে পাণ এজোপা টাবত ৰোৱাৰ খুব চখ আছে ৰুইছোঁ কিন্তু মই উঠাব পৰা নাই হয়তো পাণ কেনেকৈ ৰুব লাগে সেইটো মই ভালকৈ জনা নাইকিয়া আৰু এই তেজপাত ৰুইছোঁ বকুল ৰুইছোঁ এনেকৈ ডাঙৰ যিবিলাক নলিনী এডাল আছে আমাৰ বাৰান্দাতে আছে নলিনীডাল সেইডাল দেখুৱাই বহুত বছৰ পুৰণি মই বিয়া হোৱাৰ আগতে এওঁ ৰুইছিলে আৰু মাটিত ৰুইছিলে তেতিয়া কিন্তু তাৰপিছত নি পেলাই আমি এনেকৈ হেৰিয়াত ৰুই থৈছোঁ বাৰান্দাতে আছে সেইডাল বহুত ডাঙৰ হৈছে সেইডাল দেখুৱাম আজি মই এইটো এতিয়া ৰুই থৈ দিম কাৰণ দিনত একদম সময়ৰ অভাৱ আৰু বেঙেনা পুলি এইবিলাক ৰুবলৈ আছে সেইখিনি কালি ৰুম এতিয়া তথাপিতো এডাল ৰুই থ'বলৈ মন গৈছে এতিয়া এডাল ৰুই পেলাওঁ মাটি কিনিছিলোঁ সিদিনাখন আৰু ইয়াত মই গোবৰ মিলাইছোঁ গোবৰবিলাক আমি ঘৰৰ পৰা আনো মোৰ মাহঁতৰ ঘৰৰ পৰা এনেকৈ আমি যেতিয়া যাওঁ গাড়ীত লৈ আহোঁ বেঙেনা এইকেইটা ডাঙৰ অকণমান এইকেইটা সৰু জাতৰ বেঙেনা আৰু এইকেইটা বিলাহী এইকেইটা বিন হৈছে এইফালে আছে বহুত কিবাকিবি এইকেইটা ৰাতি দেখুৱাবলৈ অকণ দিগদাৰ হ'ব কাইলৈ বা যেতিয়া সুবিধা হয় দিনত দেখুৱাম আপোনালোকক হৈছে অকণ ডাঙৰ এইকেইটা বিনৰ এইবিলাক ঘৰতে গুটি পচাই বনোৱা কৰা হৈছে এতিয়া যাওঁ ভাত দিবলৈ হৈছে গতিকে ভাত দি লওঁ এয়া হোষ্টেলৰ কাৰণে ভাত বাঢ়ি আছোঁ ইয়াত কেইটালে আজি কি বনাইছোঁ ফুলকবি আলু কেপচিকাম আজি আৰু কালি মাহী ঘৰত যে খাই আহিছিলোঁ জাতিলাও আৰু মগু দালিৰ যিখন চব্জি বনাইছোঁ কেনেকুৱা হয় নাজানো খাবলৈ কিন্তু লাগিছে ভালেই হ'ব যদি ভাল হয় তেতিয়াহ'লে ৰেচিপিটো মই শ্বেয়াৰ কৰিম সঁচাকৈ ভাল লাগিছিল কাৰণে আজি মোৰ এবাৰ বনাই চাবলৈ মন গ'ল এতিয়া ইহঁতক ভাত দিওঁ ভাত দি আমি লাহেকৈ খাম আজি এইখন চব্জি বনাইছিলোঁ মই মগু দালি আৰু জাতিলাওৰ যিখন চব্জিৰ কথা ক'লোঁ সেইখন